5 মিনিটৰ কাৰণে সাৰ পাই উঠক উঠি পেলাই কওক যে মোৰ ঘৰত থকা প্ৰতিটো সন্তান লগতে মই সৌভাগ্যশালী আমি ক'ব লাগিব কৈ আমি দুনিয়া বদলাই পেলালো নেগেটিভ কৰি পেলালো এতিয়া কৈ আমি দুনিয়া চেঞ্জ কৰিব লাগিব কওঁতে আজি শব্দৰ কোনো লাগবান নাই আজি এটা যেতিয়া আমি এটা শো চলি থাকে বিভিন্ন ধৰণে বিভিন্নজনে ম্যাক্সিমাম মানুহে ভালকে লিখে তাৰ মাজতে দুই এজনে এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি দিয়ে যি শব্দৰ দ্বাৰা বেলেগ লগে ইনফেক্টেড হৈ সেই নেগেটিভ কমেন্টৰ পিছে বহু নেগেটিভ কমেন্ট ইমিডিয়েটলি টাইপ কৰিবলৈ আৰম্ভ কৰে কি হয় তাৰমানে আপোনাৰ নেগেটিভ শক্তিয়ে বেলেগক ইনফেক্ট কৰে পঢ়া শুনা কৰাই আছে টকা পইচা খৰচ কৰিছে টিউশন দিছে ঘৰত পঢ়াইছে সকলো খুব সুন্দৰ ধুনীয়াকে হৈ আছে বাস অকমান খলনি কৰিবলগীয়া আছে ঘৰত কোনো ধৰণৰ আইন প্ৰণয়ন নকৰিব কঠোৰ আইন ঘৰত কোনো ধৰণৰ সন্তানৰ কাৰণে আইন প্ৰণয়ন নকৰিব দেই নকৰি পেলাই যদি আকৌ ভাবে বলে এইবিলাক কৈ থাকিলে হ'ব নেকি কতই তাবিজ কবজ কিবা কিবি উলমাই একো নহয় গৈ বহু জ্যোতিষী ওচৰত গৈ একো নহয় গৈ হয়নে কিয় নহয় কাৰণ কোড সেট কৰিবলগীয়া আছে প্ৰগ্ৰামিং চেঞ্জ কৰিবলগীয়া আছে ইয়াত থকা প্ৰগ্ৰাম চেঞ্জ কৰিবলগীয়া আছে এই প্ৰগ্ৰামিং যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে আপুনি আৰু জ্যোতিষ শাস্ত্ৰ কিবা ধৰণৰ কোবাত গৈ আপুনি কোনো ধৰণৰ সমাধান পাব নোৱাৰে গতিকে তাৰ লগতে কম ওচৰৰ কৰবাত যদি ব্ৰহ্মকুমাৰী সেন্টাৰ আছে তাত মেডিটেশন গৈ পেলাই কৰক গৈ মেডিটেশন কোনো ধৰ্ম কোনো ৰিলিজন কোনো স্থান কাল পাত্ৰ জাতি বৰ্ণৰ লগত কোনো ধৰণৰ সম্বন্ধ একেবাৰেই নাই একে ক্লিয়াৰ হৈ যাওক মেডিটেশন মানে মই মোৰ সন্তানটোৰ জীৱনটো কেনেকৈ খুব সৰ্বাঙ্গীন কৰিব পাৰিম তাৰ ওপৰত শিক্ষা মেডিটেশন মানে মোৰ ভিতৰত থকা জীৱন অপশক্তি তাক কেনেকৈ বাহিৰলৈ উলিয়াই পেলাই ভস্ম কৰিম সেয়া শিক্ষা মেডিটেশন মানে কেনেকৈ সমাজত ঘটি থকা সকলো ঘটনাক মই পজিটিভলি গ্ৰহণ কৰিম সেইটো শিক্ষা আৰু মেডিটেশন মানে মোৰ ঘৰত থকা প্ৰতিটো সম্বন্ধক কেনেকৈ খুব সুন্দৰ আৰু সৰ্বাঙ্গীন কৰিম তাৰে শিক্ষা দেই এয়া কোনো এনেকুৱা ধৰণৰ মাৰ্গ নহয় কৰবাত গৈ হাত ভৰি একদম লৰচৰ কৰিব নোৱাৰাকে বহি মই ধ্যান কৰিম তেনেকুৱা ধৰণৰ মাৰ্গ নহয় মেডিটেশন হৈছে সেলফ ৰিভিউ নিজে নিজক সময়মতে ৰিভিউ কৰাৰ যি মাধ্যম সেয়া হৈছে মেডিটেশন আৰু চতুৰ্থতে কম যেতিয়া সন্তানক আপুনি ৰাতিপুৱা খাদ্য দিব প্ৰত্যেকগৰাকী মাতৃ খাদ্য বনায় আজিকালি পিতৃও বনায় কোনো ডাঙৰ কথা নহয় তেনেকুৱা এপিসোড আছে পাকঘৰৰ পৰা নিৰ্মাণ কৰক আপোনাৰ পৰিয়ালৰ সন্তানৰ ভাগ্য এখেতৰ লগতো মই কৰিছোই আছো গতিকে সেই শোটোত গৈ পেলাই চাওক কি কোৱা হৈছে যেতিয়া আপুনি সন্তানৰ কাৰণে যিটো সন্তানে আপোনাৰ কথা বেছিকে নুশুনে তাৰ কাৰণে কিন্তু এইখিনি বিধি আপুনি 21 দিন কৰকেই কৰক প্ৰথমটো হৈছে যে সন্তানটো যেতিয়া খাদ্য দিব তাত আপুনি নিজৰ সংকল্প আৰু এনাৰ্জি দিব লাগিব এতিয়া আপুনি এনাৰ্জি লেস খাদ্য দিছে হয় হ'ব পাৰে টেস্টি ফুড বনাইছে বহু মা মছলা দি খুব সুন্দৰভাৱে আপুনি ৰন্ধন কৰিছে হ'ব পাৰে তাত কিন্তু এনাৰ্জি দিয়া নাই আপুনি ইয়েস সেইখিনি বনাই থাকোতে যদি আপুনি কিবা বাহিৰৰ জগতৰ কথা চিন্তা কৰি আছে তাৰপিছত খাদ্যখিনি বনাইও আছে আৰু কৈ আছে যে বনালেনো কি হ'ব ইটো নাখাই আৰু তথাপি বনাইছো আৰু এনেকুৱা ধৰণৰ যদি চিন্তন চলি আছে চেক কৰক দেই আমি চিন্তন কেতেমান কৰিলে হয় দিনটোত এতিয়া কি কৰিছো আমি সায়েন্সে কৈছে আমি বুলে 1 মিনিটত 40 টাতকৈ অধিক বুলে চিন্তা কৰি পেলাও অনৰ্থক ব্যৰ্থ চিন্তা ৱেষ্টেজ অফ এনাৰ্জি আমি কম আধ্যাত্মই কৈছে 17 সেকেন্ড ঘড়ীটো লৈ লব যাৰ ওভাৰ থিংকিংৰ পাৱাৰ বেছি ন বহুত ওভাৰ থিংকিং কৰে এটাৰ পিছত যোনে চিন্তা কৰি থাকে তেওঁ কি কৰিব ঘড়ীটো লব 17 সেকেন্ডৰ কাৰণে এটা এলাৰ্ম সেট কৰক প্ৰথমতে প্ৰেক্টিছটো আমি তেনেকৈ আৰম্ভ কৰিব লাগিব তাৰ পিছত কি কৰিব আপুনি গাখীৰ বা পানী যি নাখায় কিয় সন্তানটোৱে প্ৰথম গিলাস বহুত ইম্পৰ্টেন্ট আপুনি প্ৰথম কি তাক খাবলৈ দিছে কি ব্ৰাছ কৰাৰ পিছত তাক আপুনি কি খাবলৈ দিছে যে তুমি সৌভাগ্যশালী সন্তান তুমি শ্ৰেষ্ঠ সন্তান তুমি স্বয়ং ভগৱানৰ সন্তান মই তোমাৰ শ্ৰেষ্ঠ পালনা কৰিম মই তোমাৰ সহযোগী মই তোমাক বহু সুন্দৰভাৱে বুজি উঠিছো আৰু তোমাৰ মই শ্ৰেষ্ঠ পালনা কৰিম তুমি বুদ্ধিমান তোমাৰ একাগ্ৰতা শক্তি প্ৰবল তুমি সত্যবাদী তুমি শক্তিশালী তুমি নিৰোগী তুমি আনন্দ স্বৰূপ তুমি জ্ঞান স্বৰূপ বাস
মিলাওক আৰু খুৱাই দিয়ক 21 দিন খুৱাব কিন্তু সেইখিনি সময়তে যেন বেবেৰিবাং চিন্তাবিলাক মনলৈ নাহে দেই বেয়া নাপাব ক'বলৈ বাধ্য হৈছোঁ কাৰণ কি হয় কেতিয়াবা শুনি খুব ভাল লাগে ইমপ্লিমেণ্টেশ্যন কিন্তু নহয়গৈ নহয় পেলাই কি হয় মোৰ বহুত ফোন আহে যে 7 দিনীয়া কোৰ্চটো নকৰাকৈও বহু ধৰণৰ ফোন আহি যায় যে মই অকল পজিটিভ হৈ থাকিলে মই ঘৰত এইবিলাক হৈ থাকিলে সলনি হ'ব নেকি আমাক ইনষ্টেণ্ট ৰিজাল্ট লাগে আমাৰ ধৈৰ্য সহ্য শক্তি এতিয়া একেবাৰে এবাউট টু ডাই মৰু অৱস্থা হয়নে ইনষ্টেণ্ট লাগে চব এতিয়াই লাগে আমাক তাৰমানে লগে ব্ৰহ্মকুমাৰী শিক্ষাত ফ্ৰী এডুকেশ্যন দি আছে লগেই পাব মাত্ৰ 7টা দিন কিন্তু দিব লাগিব দেই গতিকে সমাজ কল্যাণ আৰু বিশ্ব কল্যাণৰ যাত্ৰাত আমি অগ্ৰসৰ হৈ আছোঁ গতিকে আপোনালোকৰ ইমান কল্যাণ হওক আৰু সেই নিমিত্তে আচলতে এই পদযাত্ৰা আমি আৰম্ভ কৰিছোঁ খুব ভাল হ'ব আপোনাৰ ভাল হ'ব আপোনাৰ পৰিয়ালৰ কল্যাণ হ'ব আপোনাৰ ঘৰত থকা প্ৰতিটো সন্তানৰ কল্যাণ হ'ব মাত্ৰ এই বিধিখিনি আপুনি পালন কৰক আৰু অভাৰ থিংকিং নকৰিব কৰাৰ পিছত আকৌ এনেকৈ নাভাবিব যে এইখিনি কৈ থাকিলে জানো হ'বগৈ দেই কাৰণ বাকীখিনি সুবিধা কিন্তু আপুনি ঠিকেই দি আছে প্ৰতিটো বস্তু আপুনি ঠিকেই দি আছে স্বয়ং পৰমাত্মাৰ সম্বন্ধ আৰু আমাৰ সম্বন্ধ ঈশ্বৰ আল্লাহ গড বাইগুৰু এয়া যাক আমি ভগৱানৰ বহু নামেৰে নামাকৰণ কৰোঁ তেওঁতো এটাই শক্তি তেওঁক মৰমতে আমি বিভিন্ন নামৰে মাতোঁ গতিকে সেই শক্তিয়ে কৈছে যে মই তোমালোকক দিবহে পাৰিম মই তোমাৰ কামটো কৰি দিব নোৱাৰোঁ ঠিক একেদৰে আপোনাৰ ঘৰত গৈ মই কামখিনি কৰি দিব নোৱাৰোঁ আপুনি কৰিব লাগিব দেই আপোনাৰ দিনটো আৰু আপোনাৰ জীৱনটো আপোনাৰ সন্তানৰ ভৱিষ্যত মংগলময় কামনা কৰি মই সামৰণি মাৰিছোঁ ওম শান্তি ধন্যবাদ ৰুমা আচলতে শাস্ত্ৰটো উল্লেখ আছে যে আত্মাই ঈশ্বৰ তো নিজৰ আত্মাটো শুদ্ধ হ'লে ঈশ্বৰকো হাততে পোৱা যায় এনেধৰণৰ বিশ্বাস আমাৰ শাস্ত্ৰটো আছে গতিকে সকলো মাতৃলৈ মই অনুৰোধ জনালোঁ যে আপোনালোকে বাইদেউৰ কথাখিনি শুনি যথেষ্ট নিশ্চয় জ্ঞান আহৰণ কৰিব পাৰিলে আৰু বাইদেউৰ কথা মতে 21 দিন আপোনালোকে এই কাৰ্যখিনি কৰি চাওক তাৰপিছত আপোনালোকে ফলাফল নিশ্চয় হাততে পাব আৰু আমালে জনাব আপোনালোকে কেনেকুৱা পালে বাইদেউৰ কথাখিনি কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ফলাফল পালে আপোনালোকে আমালৈ জনাব আজিৰ এই অনুষ্ঠানটোৰ এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ